মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নং 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম এই পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া অনুশীলনীৰ একৰ ক প্ৰশ্নটোত আমাক কি কৈছে যে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ উত্তৰ হ'ব 1947 চনৰ 15 আগষ্টৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খতাহা ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। গতাহা সংবিধান সভাৰ সভাপতি কোন আছিল। ইয়াৰ উত্তৰ হ'ব সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট আহা ঘট সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল। ইয়াৰ উত্তৰ হ'ব সংবিধান খচৰা কমিটিৰ নেতা আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট আহা উঙত ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত গৃহীত হৈছিল। নেক্সট আহা 2 নম্বৰ প্ৰশ্নত খালী ঠাই পূৰ কৰা। কত কি দিছে আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে ডেছ হিচাপে পালন কৰোঁ। এই খালী ঠাইত হ'ব গণতন্ত্ৰ দিৱস। নেক্সট খত ডেছ সংবিধানখন অতি দীঘলীয়া সংবিধান। খালী ঠাইত হ'ব ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। নেক্সট ঘট ভাৰতবৰ্ষ এখন সাৰ্বভৌম ডেছ গণৰাজ্য। খালী ঠাইত হ'ব সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। খালী ঠাইত এইখিনি লিখি দিবা। নেক্সট ঘট প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ডেছ আছে। খালী ঠাইত হ'ব সংবিধান। নেক্সট উঙত ডেছ চনৰ আগষ্টৰ দিনা ইয়াতে আগষ্টৰ আগত 15 হ'ব লাগিছিলে 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। ইয়াৰ খালী ঠাইত হ'ব 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। নেক্সট আহা 3 নম্বৰ প্ৰশ্নত মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংবিধানৰ এনে কিছুমান বিশেষ অধিকাৰ আছে যিবোৰৰ জৰিয়তে ইয়াৰ নাগৰিকসকলে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। নেক্সট 4 নম্বৰত পোষ্টাৰ সাজা। কত দিছে আমি সকলো ভাৰতীয়, কত দিছে অসম আমাৰ জন্মভূমি। এই দুটা তোমালোকে নিজে চেষ্টা কৰিবা। নেক্সট 5 নম্বৰত চমু টকা লিখা। কত দিছে স্বাধীনতা আন্দোলন। এটা ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ স্বাধীনতাৰ হকে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে কৰা যুঁজ বা বিদ্ৰোহসমূহে আছিল আমাৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণি। এই আন্দোলন এটা সময়ত গোটেই দেশজুৰি বিয়পি পৰিছিল। ইংৰাজসকলৰ হাতৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ আমাৰ দেশৰ বহুতো লোকে আন্দোলনত নামি পৰিছিল। তেখেতসকলৰ ভিতৰত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, আবুল কালাম আজাদ আদিয়ে প্ৰধান। নেক্সট খত দিছে ভাৰতৰ সংবিধান। এটা ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ
সুপৰিচালনা আৰু ইয়াৰ নাগৰিকৰ ৰক্ষণাবেক্ষণৰ বাবে থকা নীতি নিয়ম আৰু আইন কানুনবোৰৰ সমষ্টিয়ে হ'ল ভাৰতবৰ্ষৰ সংবিধান। 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা সংবিধান খচৰা সমিতিয়ে প্ৰস্তুত কৰা সংবিধানখন 1950 চনৰ 26 জানুৱাৰীত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। ভাৰতৰ সংবিধান অনুসৰি ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। নেক্সট গত দিছে মৌলিক অধিকাৰ। এতিয়া চোৱা ইয়াৰ উত্তৰ আৰু আমাৰ 3 নং প্ৰশ্নৰ উত্তৰ একে হ'ব। ইয়াত লিখিবা ভাৰতীয় সংবিধানৰ এনে কিছুমান বিশেষ অধিকাৰ আছে যিবোৰৰ জৰিয়তে ইয়াৰ নাগৰিকসকলে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলে। সংবিধানে আমাক এনে ধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। ঘত দিছে মৌলিক কৰ্তব্য। ইয়াৰ উত্তৰ হ'ব দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে।